পার্টির নীতি আদর্শ আর ডেভেলপমেন্ট প্রতি যে ইন্টারেস্ট প্রমোদ স্যার এটা দেখে আমি যোগদান করছি। যেটা 2016 ইলেকশনে যে ডেভেলপমেন্টের জন্য আমি নামছিল তো করতে পারি নাই, আর পরে প্ল্যাটফর্মও পাই নাই। ওরকম প্ল্যাটফর্ম ইউপিপিএল বলে আমি আশা করি আমি যাই। দলত কিয় ভাল পাইছে? ইউপিপিএলের নীতি আদর্শ আর প্রমোদ স্যারের যে কাম করার টেকনিক আমি ভালো পাই, আমি যাই। আজি পার্টি 5 লিডার্স বেঙ্গালি, বিহারি, মুসলিম, আদিবাসী। থ্যাংক ইউ স্যার। ইউডিএফ, বিজেপি, কংগ্রেস। মই আমাৰ গোসাইগাঁৱৰ শ্ৰীৰামপুৰৰ সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ কি আপোনালোকে আজি ইয়াত উপস্থিত হৈছে। বিটিআৰ অঞ্চলত যোৱা 2 মাহ ধৰি আমাৰ চৰকাৰ গঠন কৰাৰ পিছত পুনৰ যোগদানৰ জোৱাৰ উঠিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দই আহি আমাৰ দলত যোগদান কৰিছে আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে কি বহুত কেণ্ডিডেট হোৱা ব্যক্তিসকল বিভিন্ন দলত আমাৰ দলত আহি যোগদান কৰিছে আৰু সেইটো এনেকুৱা এটা ইংগিত বহন কৰিছে কি ৰাইজে যোৱা নিৰ্বাচনত আমাৰ যে অলপ চলপ মানে ফলাফলটো বেয়া হ'ল সেইটোক লৈ পেলাই ৰাইজে সন্তুষ্ট নহয় আৰু ৰাইজ এতিয়া সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছে, 100% চেঞ্জটো বিচাৰিছে। আৰু সেইকাৰণে আজি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই আহি ইউপিপিএলত যোগদান কৰিছে আৰু চবে কৈছে যে আমাক 100% পৰিৱৰ্তন লাগে। যিটো মানে চৰকাৰ যোৱা 17 বছৰে চলিছিলে, য'ত দুৰ্নীতি ভ্ৰষ্টাচাৰে একমাত্ৰ মূল মন্ত্ৰ আছিলে, হিংসাই একমাত্ৰ মূল মন্ত্ৰ আছিলে, সেই হিংসা আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ পৰিহাৰ কৰি এটা সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত, এটা স্থিৰতা আনি পেলাই এটা উন্নত বিটিআৰ গঢ়াৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠী মিলি সমিল মিলে সমবসস্থান কৰি পেলাই এটা সুন্দৰ এটা সমাজ গঢ়াৰ স্বাৰ্থত ৰাইজে এতিয়া ৰাজনৈতিক পৰিৱৰ্তনটো বিচাৰিছে। আৰু সেইকাৰণে আজি আমাৰ দলত বিভিন্ন ব্যক্তিসকলে আজি যোগদান কৰিছে। সেই ব্যক্তিসকলক আমি আদৰণি জনাইছোঁ আৰু অনাগত দিনত আমি একেলগে মিলি পেলাই এটা সুন্দৰ বিটিআৰ গঢ়াৰ কাৰণে আমি কাম কৰি যাম। নিৰ্বাচন আহিব যাব, কিন্তু সমাজ সদায় থাকিব আৰু এই সমাজৰ উন্নয়নৰ কাৰণে, সমাজৰ নিৰাপত্তাৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব আৰু সেইটোকে আমি আজি প্ৰয়াস কৰিছোঁ। আৰু সেইকাৰণে ইউপিপিএল দলত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ জাকে জাকে চবেই আহি পেলাই ইয়াত মানে যোগদান কৰিছে। আৰু এতিয়া আমাৰ চৰকাৰখন 2 মাহ হ'ল, এই 2 মাহত আমি বহুতখিনি আঁচনি ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। এটা হ'ল পৰ্টেল গ্ৰিভেন্সেছ আমি আৰম্ভ কৰিছোঁ, য'ত নেকি ৰাইজে ডাইৰেক্ট ফোন কৰি ক'ব পাৰে যে মই আইওআৰ ঘৰ পোৱা নাই, মই জব কাৰ্ড পোৱা নাই, মই ৰেচন কাৰ্ড পোৱা নাই, মোৰ মানে দ্বিতীয় অফিচত কৰাপশ্যন হৈছে, চব কথা আমাক ফোন কৰি ক'ব পাৰে। আৰু তেনেকুৱা বহুত কেছ ইতিমধ্যে আমাৰ হাতত আহিছে। আমি গ্ৰিভেন্সেছ পৰ্টেল আৰম্ভ কৰিছোঁ। বিটিচি অফিচখন দুৰ্নীতিয়ে চানি ধৰিছে, সেইকাৰণে গভাৰ্নেন্সটো আমি বিটিচি অফিচখনত আৰম্ভ কৰিছে। বড়োলেণ্ড একৰ্ড যিটো হৈ গ'ল 2020 চনৰ 27 জানুৱাৰীত, সেইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে বহুখিনি কাম আগবাঢ়ি আছে। ভাৰতৰ গৃহমন্ত্ৰী যিটো আহিছিলে আমাৰ কোকৰাঝাৰত, অমিত শ্বাহ ডাঙৰীয়া আমাৰ 5টা প্ৰকল্প, বিভিন্ন আঁচনি ইতিমধ্যে এনাউন্স কৰি থৈ গৈছে। সেইবিলাক ইমপ্লিমেণ্ট হৈ আছে। শেহতীয়াভাৱে অসম চৰকাৰে স্কুল প্ৰভিন্সিয়েলাইজ কৰিলে। আমাৰ বিটিআৰ অঞ্চলৰ বহুতখিনি স্কুল প্ৰভিন্সিয়েলাইজ হৈ গ'ল। 2060জন শিক্ষক নিযুক্তি হৈ গ'ল। আৰু আপোনালোকে দেখিবলৈ পাইছে প্ৰথমবাৰৰ কাৰণে এই বিটিআৰত শিক্ষকসকলে পইচা নিদিয়াকৈ এপইণ্টমেণ্ট পাইছে। আৰু এতিয়া এইটো আমি অনাগত দিনতো কণ্টিনিউ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। য'ত কৰাপশ্যন হৈ আছে সেইটো ঠিক কৰিব লাগিব, যোনটো বিষয়ত কাম হোৱা নাই, যোনটো ডিপাৰ্টমেণ্টে কাম কৰা নাই, সেইটো কাম কৰাব লাগিব আৰু সকলো ঠিক কৰি পেলাইহে এটা সুন্দৰ বিটিআৰ কৰিব পৰা যাব, সেইটো আমাৰ বিশ্বাস। বিটিআৰৰ ভিতৰত আৰু বাহিৰত বহুখিনি সমষ্টিত আমি কণ্টেষ্ট কৰিম বুলি ইতিমধ্যে ঠিক কৰিছোঁ। আৰু আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব অতি শীঘ্ৰে। এই কাৰ্যনিৰ্বাহক সভা হোৱাৰ পিছত আমি আপোনালোকক অৱগত কৰাম। নিশ্চয় হ'ব, যেতিয়া এলায়েন্স হ'ব তেতিয়া ছিট শ্বেয়াৰিং আহিবই। গতিকে ছিট শ্বেয়াৰিঙো হ'ব, আণ্ডাৰষ্টেণ্ডিঙো হ'ব, বুজা পৰাও হ'ব, এৰা ধৰাও হ'ব, চব মিলি পেলাই এটা ভাল এটা পলিটিক্স ইয়াত আৰম্ভ হ'ব, মূল্যবোধৰ পলিটিক্স আৰম্ভ হ'ব। গতিকে আগৰ যিটো পলিটিক্স আছিল, হিংসাৰ পলিটিক্স আছিলে,
ইয়াত মানে ভাবুকি ভয় ভীতৰ কিবা আছিলে কিনা বেচাৰ ৰাজনীতি আছিলে কিন্তু এতিয়া যিটো ৰাজনীতি আহিছে এইটো মূল্যবোধৰ ৰাজনীতি আমি কৰাটো বিচাৰিছোঁ চাওক জংঘলত কোনে গমন কৰিছে গমন কৰা নাই সেইটো ডাঙৰ কথা নহয় জংঘলত কোনো সমাজ গঢ়িব নোৱাৰে কোনোবা দুজনমান ডেকা ল'ৰাই জংঘলত যাই পেলাই বন্দুক লৈ পেলাই তেখেতসকলে নিজৰ সমাজটো নষ্ট কৰিব পাৰে নিজৰ জীৱনটো নষ্ট কৰিব পাৰে নিজৰ পৰিয়ালটো ধ্বংস কৰিব পাৰে কিন্তু সমাজৰ কাৰণে একো কৰিব নোৱাৰিব এতিয়ালৈকে আমি জ্ঞাত নহয় আমি পুলিচ প্ৰশাসনক আৰ্মি প্ৰশাসনক কৈছোঁ কি কোনোবা যদি এতিয়া অস্ত্ৰ লোৱাটো আৰু তেনেকুৱা ভাবিছে ইয়াৰ ওপৰত আজি পুলিচ প্ৰশাসনৰ যি পলিচি আছে এই পলিচি দি কাম কৰিব লাগে কাৰণ আমি সমাজ হিচাপে পুনৰ এই অঞ্চলত হিংসা হওক উত্তপ্ত পৰিস্থিতি হওক মানুহৰ জীৱন আৰু তেজৰে ফাকু খেলক এইটো আমি কোনোদিন বিচৰা নাই হওক যিবিলাক শিক্ষিত বা অশিক্ষিত যুৱ যুৱতী আছে সকলোকে মানৱ সম্পদ হিচাপে গঢ় দিয়াটো আমাৰ দায়িত্ব কাৰণ তেখেতসকলৰ মাক দেউতাকে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে কিন্তু আৰ্থিক দুৰ্বলতাৰ কাৰণে তেখেতসকলে ভাল কেৰিয়াৰ ল'ব পৰা নাই ভাল ব্যৱসায় কৰিব পৰা নাই আৰু সেইকাৰণে তেখেতসকলক সহায় কৰাটো চৰকাৰৰ দায়িত্ব আৰু আমি যেনেকৈ এনাউন্স কৰিছিলোঁ বছৰত 1 লাখকৈ আমি সংস্থাপন দিম আৰু সেইটো উদ্দেশ্য লৈ পেলাই সেইটো কথা আগত ৰাখি পেলাই আমি কাম কৰি গৈ আছোঁ আৰু এতিয়ালৈকে যিটো আমাৰ তাত তথ্য আহিছে আমি এবছৰত 1 লাখ মানুহ সংস্থাপন দিব পাৰিম ইয়াত কোনো মানে সন্দেহ নাই